Hi guys, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ আৰু ভাবিলোঁ আজি এঠাইত ফুৰিব যাওঁ আৰু ফুৰিব যাওঁতে ভাবিলোঁ আপোনালোকৰ লগত মই কিয় শ্বেয়াৰ নকৰোঁ, গতিকে আজি মই এঠাইত ফুৰিব যাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম, আপোনালোকক দেখাই যাম কি আছে কি নাই। আৰু এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। যাওঁতে আপোনালোকক কি দেখা পাওঁ তাকে লৈ দেখাই যাওঁ বুলি ভাবিলোঁ। এয়া আমি ৰাইন' ইক' ৰিজৰ্টলৈ আহিছোঁ আৰু ৰাইন' ইক' ৰিজৰ্টৰ কাষতে টি হাউচ আছে। ইয়াতে আমি ফাৰ্ষ্ট টাইম টি হাউচটো চাই লওঁ, তাৰপিছত আমি ৰাইন' ইক' ৰিজৰ্টখন চাবলৈ যাম। আমি এই টি হাউচত সোমাওঁতে আমি তাত টিকেট কাটিব লাগে। আমি টিকেটটো কাটি লওঁ আৰু তাৰপিছত ভিতৰলৈ গৈ আছোঁ। টি গাৰ্ডেন টি হাউচ আহি পালোঁ আৰু ইয়াৰে পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া, বহুত ধুনীয়া আৰু ইয়াতে বহুত ধুনীয়া ফটো উঠিবৰ কাৰণে আমি ভাবিলোঁ কিছুমান ফটো উঠি লওঁ আৰু আপোনালোককো ইয়াতে কিনো আছে দেখাই যাওঁ। আৰু ইয়াত তম্বু থোৱা আছে, ইয়াতে মানে ৰাতি থাকিবও পাৰি এনেকুৱা। আৰু সেইটো যে দেখিছে তাৰ পৰা আপুনি গোটেই লোকেশ্যনটো চাব পাৰে। আমি তাত উঠিও চাইছোঁ আৰু এটা ঘৰ আছে, ইয়াৰ পৰা আপুনি গোটেই টি হাউচখন চাব পাৰে ওপৰত উঠি কিনে। আমি আপোনাক দেখাই আছোঁ সেইখিনি। আৰু এতিয়া আমি ভাবিলোঁ একাপ চাহ খাই লওঁ, অলপ চাহ খাই আকৌ ফুৰিম। এতিয়া আমি টি হাউচৰ পৰা ওলালোঁ। এতিয়া আমি ৰাইন' ইক' ৰিজৰ্টখনলৈ যাম আৰু তাত আপোনালোকক দেখুৱাই আছোঁ।
আৰু ইয়াতে ইমান ধুনীয়াকৈ চাৰিওপিনে ফুল ৰুই থোৱা আছে বহুত ভাল লাগিল আহি পিনে চাই পিনে আপোনালোকো আহিবচোন আহি পিনে চাব সঁচাকৈ ভাল লাগিব ইয়াতে থকা ব্যৱস্থাও আছে ইচ্ছা কৰিলে ৰাতি থাকিব পাৰে এনেদৰে জোলনা আছে আমি ধুনীয়াকৈ অলপ সময় এনজয় কৰিলোঁ ইয়াতে আৰু কিছুমান এনেদৰে থাকি পিনে গধূলি গুচি আহিছোঁ আমি থকা নাই কিন্তু আপোনালোক থকাকৈ গ'লেও যাব পাৰে আৰু এতিয়া আমি লাঞ্চৰ সময় হ'ল আমি ভাবিলোঁ কিবা এটা খাই লওঁ বহুত ভোক লাগিছে আৰু ইয়াতে মানে এনেকুৱা সকলো বস্তু খোৱা নাপায় অকল লোকেল মুৰ্গী পায় খাবলৈ আৰু ভাত যিকোনো তাৰপিছত আমি এনেদৰে অলপমান ঘূৰিলোঁ ফুৰিলোঁ ফটো উঠিলোঁ আৰু এনজয় কৰিলোঁ ইয়াতে সৰু বাচ্চাই এনেদৰে ওপৰলৈ উঠিব পৰাকৈ আছে আৰু বেলেগ এঠাইত ডাঙৰে উঠিব পৰাকৈ আছে ইয়াতে সৰুৰ কাৰণে কিছুমান খেলা ধূলা আছে আৰু মোৰ ভাগিনটোৱে একদম পূৰা খেলাত ব্যস্ত বহুত ভাল পাইছে সি মুকলি পাইছে বহুত ভাল পাইছে এনেকৈ ৰাইন' ইক' ৰিজৰ্টত আহিলোঁ আপোনালোকে আহিব চাই ভাল পাব বহুত ধুনীয়া অলপ ৰাস্তাটো বেয়া হয় কিন্তু আৰু ইয়াতে এনেদৰে তম্বুৰে ঘৰবোৰ বনাই থোৱা আছে মই আগতেও কৈছোঁ ইয়াতে এনেদৰে বনাই থোৱা আছে ৰাতি ইয়াতে থাকিলে থাকিবও পাৰে তম্বুতো থাকিব পাৰে আৰু এক্সট্ৰা ৰুমো আছে ৰুমতো থাকিব পাৰে আৰু এতিয়া আমি ইয়াৰ পৰা বিদায় ল'লোঁ আৰু ইয়াৰ পৰা যাওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বিদায়